জয় মা কামাখ্যা। জিৰাফ। হাই এভৰিৱান, জ্যোৎস্না ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনাক সকলো স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আৰু আজি মই বিশেষ এটা ভিডিঅ' লৈ আপোনাৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো একেলগে চাব। যদিহে ভাল লাগে লাইক কমেণ্ট, আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আজি ভিডিঅ'টো হৈছে মই এফালে আজি ফুৰিবলৈ আহিছিলোঁ গুৱাহাটী, আৰু গুৱাহাটী কলাক্ষেত্ৰতে এই বৰ্তমান আছোঁ। আৰু যিমান পাৰোঁ আপোনাক দেখাবলৈ চেষ্টা কৰিম। ব'লক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। আহিছে ন, ইমান ধুনীয়া আছে, বহুত ধুনীয়া। এয়া প্ৰথমতে টিকেট কাটি লৈছোঁ। ভিতৰলৈ সোমাবলৈ প্ৰথমে টিকেট কাটি ল'ব লাগিব। এয়া আমাৰ টিকেট কটা হ'ল নকৰা, টিকেট কাটিলে ব'লা। এতিয়া আমি লাহে লাহে ভিতৰলৈ যাওঁ। সেইফালে আগলৈ যাব লাগিব। এয়া আমি যাম এতিয়া ভিতৰলৈ। এইফালে পুৰুষৰ, এইফালে মহিলা। এয়া ভিতৰলৈ শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰৰ ফালে সোমাই গৈছোঁ। এয়া বাইদেউগৰাকী লগ পাইছোঁ। বাইদেউ পূৰা হাঁহি মিচিকে হাঁহি আমাক আদৰিছে, ভাল লাগিছে দেই। এয়া আমি গৈ আছোঁ শংকৰদেৱ কলাক্ষেত্ৰ ভিতৰৰ ওচৰত সোমালোহি আমি যে। এইয়া নাতিনীজনী, এইটো নাতি পূৰা সুন্দৰকৈ সজাইছে, কিমান সুন্দৰ। এয়া বুলবুলি চৰাইৰ যুঁজ, বুলবুলি চৰাইৰ যুঁজ। আগতে চৰাইৰ যুঁজ লগাইছিলে নহয়, আজিকালিও আছে অৱশ্যে। শৰাইঘাটৰ ৰণ, শৰাইঘাট জেৰেঙা পথাৰত সতী জয়মতীৰ শাস্তি। মানুহ, ইমান মানুহ। এই আমাৰ নাতি জানিবলৈ ওলাইছোঁ আৰু বেয়া মানুহ ভিৰ। আৰু এনেকুৱা ভিৰ ভাটা হ'লে চাই ভাল লাগে, হয় নাই? পূৰ্বজ্যোতি সংগ্ৰহালয়। এতিয়া ভিতৰলৈ সোমাই যাম আমি এতিয়া, ব'লা। এয়া সূত্ৰাধাৰ, এয়া আইজনী চাওঁ। এয়া আমি গোটেইজনী চাইছোঁ দেই। এইজনী আইজনী বোলে ভৰি বিষাইছে, আমাৰ নাতিনীজনী ভৰি বিষাই গৈছে খোজকাঢ়ি হয় ন? এয়া সূত্ৰাধাৰ। এয়া হৈছে সত্ৰীয়া গায়ন বায়ন। এয়া সত্ৰীয়া গায়ন, অসমীয়া কলা সংস্কৃতি। ঢোল খোল, আকৌ মৃদং, মঘাই ওজাই বজোৱা এইটো ঢোলটো, ঢোলৰ যাদুকৰ মঘাই ওজাৰ ঢোল এইটো ৰাখি দিছে সংগ্ৰহ কৰি। এইফালে আছে বাঁহী, এইফালে মহৰ শিঙৰ পেঁপা। এয়া টকা, বাঁহেৰে নিৰ্মিত, বাঁহৰ সঁজুলি এইবিলাক। বাদ্যযন্ত্ৰ, বাদ্যযন্ত্ৰ সুন্দৰকৈ ৰাখিছে। এয়া সংগ্ৰহ কৰি ৰাখিছে। এয়া খুটি তালৰ পৰা আৰম্ভ কৰি একেবাৰে বৰ তাললৈকে সংগ্ৰহ কৰি ৰাখিছে, ইমান সুন্দৰকৈ। এইটো হৈছে বৰতৌ বুলি কয়, এইটো ডাঙৰটোৰ কাৰণে বৰতৌ বুলি কোৱা হয় এইটো। এয়া বান কাঁহী, এয়া এইখন বৰ কাঁহী, এইখন বান কাঁহী। এইটো কাঁহৰ বৰ বাতি হয়, এইফালে আছে এয়া বানবাতি। যঁতৰ সূতা কটা, এৰী সূতা কটা যঁতৰ, আৰু পলু, এইবিলাক পলু গছত পলু। মুগা পলু পুহিছে, ৰেচম শিল্প। আৰু এইয়া মুগা পলু পকিলে এনেকুৱা হয়। আৰু এই পলুটোৰ পৰা মুগা মেখেলা চাদৰ, আকৌ কিছুমান এৰী পলুৰ পৰা এৰী চাদৰ হয়। এইখন আমাৰ অতিকে মৰমৰ আমাৰ অসমীয়াৰ তাঁতৰ শালখন, এইখন গামোচা লগাই থোৱা আছে। এয়া ৰেচম শিল্প। সেইয়া আইতাহঁতে সূতা কাটিছে, মুগা পলু সূতা কাটিছে, এইফালেও সূতা কাটিছে, আৰু এইফালে যঁতৰতো সূতা কাটিছে। ৰেচম শিল্প চাদৰ। এয়া আমাৰ অসমীয়া কলা সংস্কৃতি, বিহু নাচ। এয়া পেঁপুৱা, এয়া নাচনী। সেয়া ৰংঘৰকৈ ৰংঘৰ এটা সাজি ৰাখিছে।
এয়া নাচনী ঢুলীয়া গছৰ তলৰ বিহু আগতে গছৰ তলৰ বিহু আছিলে যে এতিয়াহে ঘৰে ঘৰে বিহু মঞ্চত বিহু আগতে গছৰ তলৰ বিহু আছিলে সেয়েহে এয়া সংগ্ৰহ কৰি ৰাখিছে এয়া আমাৰ অসমৰ দৰা কন্যা ন দৰা ন কন্যা অসমীয়াৰ দৰা কন্যা এইটো সাজ পিন্ধিব লাগিব আমাৰ অসমীয়া দৰা কন্যাই আৰু সেইফালে আছে আকৌ আমাৰ অসমীয়া সংস্কৃতিত তাঁতৰ শাল এইয়া মৰাণ জনগোষ্ঠী এয়া চাহ জনগোষ্ঠী অসম দেশৰ বাগিচাৰ ছোৱালী চাহপাত তোলা নাচেই চাহপাতৰ মাজে মাজে বাগুৰুম্বা নৃত্য বড়োসকলৰ বাগুৰুম্বা 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 বড়োসকলৰ এইফালে ইয়াৰ ৰাভা জনগোষ্ঠী আৰু এইফালে তিৱা জনগোষ্ঠী তিৱাসকলৰ ইয়াৰ ডিমচা জনগোষ্ঠী এয়া মাৰ জনগোষ্ঠী আৰু কুকি জনগোষ্ঠী সকলোবোৰ সুন্দৰকৈ সজাই ৰখা এয়া হৈছে চিংফৌ জনগোষ্ঠী এয়া কাৰ্বি জনগোষ্ঠী খেলমা জনগোষ্ঠী আৰু জেমি নগা জনগোষ্ঠী সকলোবোৰ আছে মুঠতে কলাক্ষেত্ৰত সকলোবোৰে দেখিবলৈ পোৱা এয়া দেউৰীৰ জনগোষ্ঠী এয়া ধান জাৰি চালিছে আৰু এইফালে হৈছে মিচিং জনগোষ্ঠী এয়া গঁৰালত ধান খুন্দিছে এয়া মণিপুৰী জনগোষ্ঠী এয়া মণিপুৰী ড্ৰেছত আছে হাতত আছে আৰু এইফালে এয়া কাৰ্বি জনগোষ্ঠী আৰু এয়া হৈছে টাই টুৰুং জনগোষ্ঠী আৰু এইফালে টাই খামিয়াং জনগোষ্ঠী আৰু টাই আটান জনগোষ্ঠী সকলোবোৰ সুন্দৰকৈ সজাই ৰাখিছে এয়া নেপালী সম্প্ৰদায় এয়া ঢেউচিৰে আৰু এখন কাঠৰ নাও বহুত ডাঙৰ কাঠৰ নাও এখন এইখন আৰু এইখন হৈছে বঠা এইখন নাও চলালে বঠা লাগে যে এডালে হৈছে বঠা এয়া ৰাতি আৰু মই গৈ আছোঁ ভিতৰৰ পৰা ওলাই চাই ভাল লাগিলে হয়নে বহুত ভাল লাগিলে ইমান মানুহ বহুত ভাল লাগিলে সঁচাকৈ বহুত ভাল লাগিলে আপোনালোকে আহিব এবাৰ চাবলৈ নিশ্চয় আহিব কলাক্ষেত্ৰৰ পৰা আহি মা কামাখ্যাত ভৰি দিছোঁহি জয় মা আৰু বৰ্তমান মই এতিয়া নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰত আছোঁ এয়া চাৰিওফালে মানুহ অগণন ভক্তৰ ভিৰ অগণন মানুহৰ ভক্ত এয়া চাৰিওফালে মানুহে আছে আৰু এয়া হৈছে কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ ভক্তসকলৰ লগতে আমিও মা কামাখ্যা আশীষ লৈ ওলাই আহিছোঁ মা কামাখ্যা ওলাই আহি আমি এতিয়া চিৰিয়াখানা চাবলৈ যাওঁ এয়া আমি অসম ৰাজ্যিক চিৰিয়াখানাৰ ভিতৰলৈ সোমাই গৈছোঁ টিকেট কটা হ'ল এতিয়া ইয়াত নগদ ধনলৈ টিকেট দিয়া নহয় ইয়াত ATM কাৰ্ড বা ডেবিট কাৰ্ডৰ জৰিয়তেহে ইয়াত টিকেট সংগ্ৰহ কৰিব পাৰিব এয়া আমি ATM কাৰ্ডৰ যোগেদি টিকেট সংগ্ৰহ কৰিলোঁ গাড়ী থ'বৰ কাৰণে পাৰ্কিং আছে গাড়ী থ'বলৈ কোনো চিন্তা নাই এয়া নিজৰ নিজৰ গাড়ী লৈ আহিব পাৰে আছোঁ ব'লা ৰ'বা আকৌ এইফালে এই দেখিছানে কি দেখা খাইছোঁ বা এইটো হ'লেও মানুহ এইয়া দেখিলা জিমনাষ্টিক দেখাইছে এইয়া জিমনাষ্টিক এইয়া জিৰাফ এইয়া জিৰাফ আহি আছে এইফালে চা এই আমাক চাবলৈ আহি আছে দেখিছা এইয়া
वाह देखिला क्या सुंदर এইয়া হগৰি পহু সেইয়া পহু পহু সেইয়া পুৰা শুই আছে না গৰমত এইয়া পহু মংকিও থাকে ইয়াৰ লগত এইয়া এইবিলাক কিমান ধুনীয়াকৈ শুই আছে দেখিছা এইটো টাইগাৰ এটা ওলাইছে দেই এইটো এইয়া ওলাইছে এইয়া 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 ভালুক কিবা এটা খাই আছে ন ভালুকে চাওক সেই কিবা খাই দেখাইছে এইয়া খাই আছে দেই খানা খাই আছে দেই এইয়া এটা এইটো এটা ভালুক দুটা ভালুক এফালে এটা আছে ইয়াক খাই আছে এফালে এটা আনি চিঞ হৈ আছে এইয়া হৰিণা পহু আৰু এইফালে হ'লে পুৰা পহু আছে এইয়া 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 হৰিণা পহু পহু কি শান্তকৈ শুই আছে চাওক এয়া অসমৰ ৰাজ্যিক প্ৰতীক এশিঙীয়া গঁড় এইয়া এইয়া কেনেকৈ ঘূৰিছে চাওক এইয়া এইয়া কেনেকৈ চাই আছে নেকু দাঙি পাখেনা কৰি দেখালে দেই আমাক এইফালে এটা হৰিণা পহু এটা আছে ঘূৰি ফুৰিছে ওচৰতে এইটো টাইগাৰ ঘূৰি ফুৰিছে মানুহৰ গুণ পাইছে যে এইয়া এইয়া ঢেকীয়াপতীয়া বাঘ এইটো দেখিছা এইয়া এটা ওপৰত আছেগৈ নাহৰ ফুটুকী বাঘ এটা শুই আছে এটা সেইটো আমি চাফাই ঘূৰি ফুৰিছোঁ এতিয়াহে ইমু আহি আছে দেই এইটো শিয়াল একেবাৰে কুকুৰৰ নিচিনা দেখিবলৈ একে আৰু কোনো শিয়াল বুলি নক'ব কুকুৰ বুলিহে ক'ব সেইটো খাই বৈ একে আৰামছে শুই আছে সেইটো লৰচৰ কৰা নাই শান্তকৈ আছে সেয়া তিনিটা শুই আছে এইয়া ঘৰিয়াল ঘৰিয়ালকেইটা শুই আছে দেখিছা এইয়া আমি এতিয়া গৈ আছোঁ চাফাৰীত ঘূৰি ফুৰি চাই ঘূৰি আহিছোঁ হাতী চালোঁ গড় চালোঁ বাঘ চালোঁ ভালুক চালোঁ হৰিণা চালোঁ জেব্ৰা চালোঁ হয় না ভাল লাগিলে নাই বৰ ডবল সাপ এটা দেখিলোঁ এইটো সাপ এটা দেখিলোঁ ইছ কোনে পায় সিহঁতৰ খেল এইয়া সিহঁতৰ লগতে বান্দৰো চিঞৰিছে ঘূৰাই দিয়া খেলি থাকক আহা হৈ গিয়া এইটো একদম পুৰা বগাইছে
অঁ আহা আহা ভাল লাগিলে বা আজি সঁচাকৈ একেদিনাই 3 ঠাইত ঘূৰিলোঁ প্ৰথমতে কলাক্ষেত্ৰ গ'লোঁ তাৰপিছত কামাখ্যা গ'লোঁ তাৰপিছত চিৰিয়াখানালৈ গ'লোঁ সঁচাকৈ বহুত মানুহ লগ পালোঁ দেখিলোঁ চিনাকিও লগ পালোঁ অচিনাকিও লগ পালোঁ নাতি নাতিনীকে তাত খেলিলেও সঁচাকৈ বহুত ভাল লাগিলে আপোনালোক কেনেকৈ পালে জনাবচোন আৰু আগন্তুক ৰঙালী বিহু শুভেচ্ছা লগতে জনালোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱালে বহুত বহুত ধন্যবাদ পুনৰ এটা নতুন ভিডিঅ'লৈ আহিম আজিলৈ ধন্যবাদ।